আগত আমি বিজেপি দলত আছিলো এতিয়া আমি টেক্টৰ পাৰ্টিত ইউপিপি পাৰ্টিত কি কাৰণত এতিয়া ইয়াত বহুত কাম কৰোৱা দূৰি আছে আৰু এইবাৰ এই পাৰ্টিক আমাক জিতাব লাগিব তাৰ কাৰণে আমি আমাৰ বিজেপিৰ কেণ্ডিডেট পোৱা নাই তাৰ কাৰণে আমি আগতে সহযোগ কৰিছিলো আমি দুইবাৰ হয় হয় এলেকশ্যন আছিল তেতিয়া আমি 2 নম্বৰত থাকিব কৰিছিলো আৰু এইবাৰো আমি মানে জিতাম বুলি আমি আজি আমাৰটো 2 নম্বৰত হ'ব আশা কৰো আৰু কিমান জন আছিল আপোনালোকে ইয়াত আজি বিজেপিৰ পৰা মানুহ আছে 200 আপে গৈছে 300 150 তাও মানে 300 2 নম্বৰত আপত গৈছে আৰু কি 2 নম্বৰত আমাৰ সেক্টৰ আছিল তাতে